मैं सदर BTC टेलिंग जेनेरेल सेक्रेटरी प्रथमते मैं News 24 बड़ोलेण्ड चैनल धन्यवाद आज इतना साधारण सभाई हक प्रेस मीडिया हक दियार उद्देश्य प्रथम जिदिनाखन दुजने लकडाउन आगत इतना दुकान पढ़ा बंद हो गल काम काज बंद हो गल दुजन इते मंडलपाड़ा काली मंदिर सम्मुखत बहिए आलोचना कर सन्थार आलोचना कर सन्थार आलोचना कर शपथ লৈছিলোঁ যে আমি जिदिना गोटे BTC এটা सुंदर परिवेश पाम आपको प्रेस मिट दिम आज সেই परिवेशটো হৈছে আৰু এই मंडलपाड़ा गाँव काली मंदिर सम्मुखते आज प्रेस मिट दिम जाई नहक आज प्राय जो एसप्ताह धरि आमार प्राय गोटे BTC अंचल आमार समष्टि वाइज कमिटी गठन हो गल आज कलाईगाँव मधुबारी समष्टि आंचलिक कमिटी जो सप्ताहते सम्पूर्ण कर आज आमार आंचलिक सम्बन्धे भविष्य परिकल्पना सम्बन्धे केनेके कि करिब पारि तार सम्बन्धे आलोचना करार उद्देश्य आज इते माता होइছে जाई नहक इतिमध्ये आमार सभापतिगराकीয়ে गोटेखिनि কৈছে तथापितो मैं कওঁ आमार এই আজি टेलारिंगবিলাকৰ एकमात्र उपार्जन पद्धति सिलाई कर आजिकल प्रत्येके रेडिमेड पिंधे जार कारण सिलाई करा सिलाई काम तो बंद हो जाए आमार एटाई रास्ता आছিলে स्कुलर काम कर स्कुलर काम तो आज कैसे जे आजिकल कापड़ दुकानी हक विभिन्न ठिकादार हक काम लै आमार द्वारा आको कापड़ दुकानी जिलाक लय न्यूनतम सिलाई दी फेले आमार सिलाई ली जाए आमार उपयुक्त नथिपत्र आछे आमार तात कर्मी आछे आमार GST आछे गोटेखिनि थाका सत्त्वेও आमी काम नापाওঁ এইটো মূলতে হল स्कुल मैनेजमेंट कमिटी प्लस सेक्रेटारी এটা মুনাফা এটা পার্সেন্ট পায় 60,000 টাকা দরমা পায় তার পিছতে 2-3,000 টাকা বিচারে তাই হোক আমার সরকারের প্রতি একটা অনুরোধ যে এতিয়ার পৰা আমার টেইলারিং এসোসিয়েশন মাধ্যমে উপযুক্ত সরকারি স্বীকৃতিপ্রাপ্ত যিবিলাক GST হোল্ডার দোকান আছে তেওঁলোকক আমার স্কুলের টেন্ডারখিনি দিব লাগে আমি ইতিমধ্যে আলোচনা কৰিছোঁ এইবিলাক सरकार আহিলে দিম বুলি কৈছে যাই নহওক আমি অকল হাগ্ৰামা सरकार আহিলেই যে সেইটো আমি হাগ্ৰামাৰ পৰা সেইটো নহয় BTC যিকোনো সরকারে হোক আমার প্রত্যেক সহিতে যি সরকারে হোক প্রমোদ বড়ো ছাড়াই হোক আর হাগ্রামায় হোক আমি তেওঁলোকৰ আলোচনা কৰি আমার দাবিখিনি তেওঁলোক ৰাখিম দ্বিতীয়তে মই ব্লক পর্যায়ে এটা কথা ক'ব বিচাৰিছোঁ আমাৰ BTC সিলাই মেচিন কৰা সেই সিলাই মেচিন যায় ক'ত আমার তো সিলাই করবে কোনো মেচিন নাপায় অথচ এই VCDC চেয়ারম্যান মেম্বার ইচ্ছা অনুযায়ী কিছু পয়সা লৈ আত্মীয় স্বজন এইবিলাক মেচিন দিয়ে আমার সিলাই কর্মীসকলে দোকানত কাম করে ঘৰত এটা মেচিন নাই যদি মেচিন পালে হয় দোকান কাম করার পিছত ঘৰত দুটা কাম লৈ মেচিন চিলালে 2 পয়সা পালে হয় এটা আর্থিক হেৰি হল কিন্তু সেইটো নাপায় আমার সেইটো এটা দাবি সরকারের আছে যে আমি টেইলারিং এসোসিয়েশনের মাধ্যমে দিই যিবিলাক আমার টেইলারবিলাকৰ সার্টিফিকেট আছে সেই সার্টিফিকেট থকা সদস্যসকলক মেচিন দিব লাগে এইবিলাক আমি দাবী কৰিছোঁ আমাৰ লগত এটা প্ৰতিশ্ৰুতি দিছে যে যিবিলাক মেচিন আহিব ST SC OBC বাহিৰে ইন জেনাৰেল যিখিনি থাকিব তাৰ 50% মেচিন আমাক দিব বুলি তেওঁলোকে স্বীকৃতি প্ৰদান কৰিছে তাই নহওক আমাৰ সমস্যা কিন্তু বহুত সমস্যা এতিয়া স্যার আমি এটা লেবারতো নব আমার তো মানে ড্রেস পাতি দেখা পায় আমাক লেবার চিন্তা অথচ লেবারত কাম ইনকাম কম আজি এটা টেইলারে 300 টাকা ইনকাম কৰিব নোৱাৰে লিমিটেড ইনকাম আজি যদি 300 টাকা কাম কৰিছে কালি 150 টাকা কৰিব নোৱাৰে লাইন না থাকে হেৰি নহয় দোকান বন্ধ বুঝা নাই মালিকৰ হেৰি নাই ডেলিভারি হোৱা নাই মানে সমস্যা 300 টাকা নহয় জানো গতিকে আমি এটা চিন্তা কৰিছোঁ যদি আমি টেইলারিং এসোসিয়েশনের মাধ্যমে আমি যদি প্রত্যেক সমষ্টি একটা করে সোসাইটি বনাই দিব পাৰোঁ এই সোসাইটিৰ আন্ডাৰত স্কুলৰ কাম চলিব স্কুলৰ কাম 2 মাহ 3 মাহ চলিব তাৰপিছত কি হ'ব আমার কর্মীসকলে ভাবিব পারে যে 3 মাহ স্কুলের কাম হল তাৰপিছত আমি কি কৰিম আমার তাতে বিভিন্ন পর্যায়ৰ হেৰি থাকিব স্কুলের কামৰ পিছত আমি SP লগত আলোচনা কৰিছোঁ তেওঁলোকে কৈছে আপোনালোকে ভাল এটা হেৰি লৈছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক আমি স্কুলত যিটো পুলিচৰ যিটো ইউনিফৰ্ম আপোনালোকৰ টেইলাৰৰ মাধ্যমে দিম গতিকে আমি পুলিচৰ তাতে কৰিব পাৰিম আমি কি কয় আৰ্মিৰ কাম কৰিব পাৰিম আমি হস্পিটেলৰ কাম কৰিব পাৰিম ফৰেষ্টৰ কাম কৰিব পাৰিম এনেকুৱা বিভিন্ন আমাৰ হেৰি আছে আমি গোটেই বছৰ কাম কৰিব পাৰিম এটা টেইলাৰে পাব্লিকৰ আশা কৰিব নালাগে যে কেতিয়া পেঞ্চন চিলাব কেতিয়াবা সেইটো নহয় গতিকে সেইবিলাক চিন্তা চৰ্চা কৰিছোঁ তাৰপিছত লেডিজবিলাকৰ কাৰণে আমি এটা হেৰি লৈছোঁ আজিকালি যিবিলাক পেটিকোট চলে ব্লাউজ চলে এইবিলাকৰ কাৰণে যদি চচাইটিত থাকে নাইটিজ থাকে এইবিলাক আমি চিলাই কৰি পেলাই আমি এটা ৰেডিমেড দোকান লৈ দিব পাৰিম এনেকুৱা এটা পৰিকল্পনা আমাৰ আছে কিন্তু
মেইন কথা হ'ল কি আমাৰ ৰেজিষ্ট্ৰেশ্যন হোৱা এটা ৰেজিষ্ট্ৰেশ্যন কৰিব গ'লে 40 পৰা 50 লাখ টকা লাগে 50,000 টাকা লাগে দুটা ৰেজিষ্ট্ৰেশ্যন 1 লাখ টকা লাগে আমাৰ আৰ্থিক অসুবিধাৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই আমি প্ৰতিনিধিবিলাকক কিছু কথা কৈছিলোঁ তেওঁলোকে আমাক কৈছে যে ইলেকশ্যন ডেট ঘূৰণা হওক আমি আমাক কিবা এটা সহায় কৰিব গতিকে মই এই আন্দোলন মঞ্চৰ দ্বাৰাই মানে মই সদৌ BTC আমাৰ যিবিলাক প্ৰতিনিধি আছে তেওঁলোকক মই ক'ব বিচাৰিছোঁ এটা অনুৰোধ কৰিছোঁ যে আমাৰ টেইলাৰ এছ'চিয়েশ্যনক কিছু সহায় কৰক আমাক এটা চলা ৰাস্তা দিয়ক তাৰপিছত আমাৰ সমূহ BTC টেইলাৰ যিখিনি এছ'চিয়েশ্যনৰ মানুহ আছে তেওঁলোকক আমাৰ যিখিনি মানুহ আমাৰ সন্তান এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকক মই এই আপোনালোকৰ থ্ৰু দি ক'ব বিচাৰিছোঁ তেওঁলোকে আমাৰ লগত যোগাযোগ কৰক সন্তান আহক আমাৰ এটা ভাল আমি পৰিকল্পনা লৈছোঁ আমি অকল চিলাই কৰি যে খাব লাগিব সেইটো নহয় চিলাই কৰাৰ বাহিৰেও আমাৰ বহুত ৰাস্তা আছে আমি এই পৰিকল্পনা বহুত আছে এইবিলাক আমি চিন্তা কৰিছোঁ যদি আমাৰ চৰকাৰে কিছু সহায় কৰে আমি নিশ্চয় কৰিব পাৰিম আপোনালোকৰ সহযোগিতা লাগিব মই বিশেষ একো নকওঁ আমাৰ তাৰপিছতো আমাৰ মোৰ নাম শ্ৰী সুশীল দাস আমাৰ মুদৈবৰী সমষ্টিৰ যি আঞ্চলিক কমিটিখন বনোৱা হৈছিলে আগন্তুক আমাৰ সংগঠনৰ কাম কাজৰ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যেই আজি আমি সাধাৰণ এখন সভা আয়োজন কৰিছোঁ যি সভাৰ মাজেদি আপোনালোকক নিউজ 24 বড়োলেণ্ডৰ যি নিউজ চেনেল সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজি আমি এটা মেছেজ দিব বিচাৰিছোঁ যি আমাৰ সংগঠনখন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আজি যিটো আৰ্থিক প্ৰয়োজন হৈছে এই প্ৰয়োজনৰ কথাখিনি পাতিবৰ কাৰণে আমি কেনেধৰণে পইচাখিনি ক'ৰ পৰা আহিব কেনেকৈ আনিম আৰু কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম এই কথাখিনি আলোচনা কৰাৰ উদ্দেশ্যই আজি বহাৰ আমাৰ উদ্দেশ্য কথাটো হৈছে আজিৰ দিনত আমি আমাৰ কোনো ধৰণৰ পইচাৰ যিটো সমস্যা বা ফাণ্ড আমাৰ নাছিলে বা বৰ্তমানো নাই যাৰ কাৰণে আমি ইয়াত বহুত কষ্ট কৰিবলগীয়া হৈছে আজিৰ দিনত চাওক আমাৰ সংগঠন নহ'লে যে আমি একো কৰিব নোৱাৰিম এইটো এটা সঁচা কথা যাৰ কাৰণে আমি গোটাই BTCতেই আজি আমাৰ 6ৰ পৰা 7,000 কৰ্মী ৰেজিষ্ট্ৰেশ্যন হৈছে আজি ইয়াৰ মাধ্যমেদি মই সকলো দৰ্জী কৰ্মকৰ্তাবিলাকক এটা মেছেজ দিব বিচাৰিছোঁ যিসকল ব্যক্তিয়ে আমাৰ এছ'চিয়েশ্যনৰ মাধ্যমত অহা নাই বা আহিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ তেখেতসকলে আমাৰ এই এছ'চিয়েশ্যনৰ মাধ্যমত আহি এজন সদস্য পদত থাকিব লাগে আৰু সক্ৰিয় এটা ভূমিকা তেখেতসকলেও আমাৰ এই সংগঠনৰ কাৰণে তেওঁলোকে এটা ভূমিকা ল'ব লাগে আজি BTCৰ ভিতৰতেই আমাক সকলো ৰাজনৈতিক দলৰ ফালৰ পৰাই কওক সামাজিক ক্ষেত্ৰতেই কওক আমি চাৰিওফালৰ পৰা পিছ পৰি আছোঁ আমি এই দৰ্জীবিলাকে আমাৰ কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা আমাক কোনো ধৰণৰ আমাক ফেচিলিটি দিয়া নাই বা কোনো ধৰণৰ আমাক সুবিধা কৰি দিয়া নাই যি সুবিধাবিলাক নোপোৱাৰ কাৰণে আজি আমি দুবেলা ভাতৰ কাৰণে কষ্ট কৰিবলগীয়া হৈছে এইখিনি কথা যাতে BTC চৰকাৰে অন্তত আমাৰ এছ'চিয়েশ্যনৰ মাধ্যমেদি আমি যিটো ক'ব বিচাৰিছোঁ তেওঁলোকে অকণমান গুৰুত্ব দিয়ক এই মানুহখিনি আমাৰ 7,000 8,000 চিলাই কৰ্মী আছে এখেতসকলৰ ভৱিষ্যতৰ মংগল কামনা কৰে যেন এই কথাখিনি আজি আমি এই কাৰণেই ক'ব বাধ্য হৈছোঁ যে আমি 17টা বছৰেদি আমি কোনো ধৰণৰ আমাক এনেকুৱা এটা প্লেচত লৈ যোৱা নাই বা আমাক এনেকুৱা এটা দিহা পৰামৰ্শ তেওঁলোকে দিয়া নাই যে আমি ছ'চাইটিৰ মাধ্যমেৰে আমাৰ দৰ্জী ভাইসকলক যে স্বাৱলম্বী কৰাৰ এটা পথ আছে সেই পথটোৰ বিষয়ে আমি সম্পূৰ্ণভাৱে অৱগত আছিলোঁ যিটোৰ বিষয়ে আমি জনা নাছিলোঁ আজিৰ দিনত চাওক আজি BTCত এনেকুৱা কাৰাপশ্যন হৈছে যিবিলাক কাৰাপশ্যন হয়তো চৰকাৰেই চকু দিয়া নাই চৰকাৰৰ মানুহখিনি জড়িত হৈ আছে কিয় হ'ব পাৰিছে আজি স্কুল ইউনিফৰ্মৰ কামখিনি আমি টেণ্ডাৰ যেতিয়া দিব যাওঁ টেণ্ডাৰ দিবৰ সময়ত তেওঁলোকে আমাক কি বিচাৰে আজি এজন স্কুলৰ টিচাৰে আমাক বিচাৰে পাৰ্চেণ্টেজৰ ওপৰত কথা কওক আপুনি পাৰ্চেণ্টেজ দিলে আপুনি কাম পাব অন্যথা আপুনি কাম নাপায় আমাৰ পাৰ্চেণ্টেজ দিব পৰা শক্তি নথকাৰ কাৰণে আমাৰ উপযুক্ত শিক্ষা থকাৰ সত্ত্বেও আমাৰ উপযুক্ত আমি টেণ্ডাৰ ভৰিব পৰা সম্পূৰ্ণ নথিপত্ৰ থকা সত্ত্বেও আজিৰ দিনত আমি কিয় আমাৰ এই সুবিধাবিলাক আমাক দিয়া নাই আমাক এই বিষয়বিলাকৰ লৈ তেওঁলোকে কিয় লুকাই ৰাখিছে আজি এই ইউনিফৰ্মৰ কামবিলাক আমি দাবী কৰিছোঁ সদৌ BTC টেইলৰিং এছ'চিয়েশ্যনৰ ফালৰ পৰা দাবী এটাই থাকিব যে BTCৰ ভিতৰতেই যিমানখিনি স্কুল ইউনিফৰ্মৰ কাম আছে আমাৰ এছ'চিয়েশ্যনৰ মাধ্যমেদি দিয়াৰ এটা ব্যৱস্থা কৰি দিব লাগে
আৰু প্ৰতিটো আমি আগৰ পৰাই দাবী কৰি আহিছোঁ। এতিয়াও আজিও আপোনালোকৰ যোগেদি আমি এটা কথাই বাৰ বাৰ কৈ আহিছোঁ, আজিও ক'বলৈ ওলাইছোঁ যে আমাক অন্য একো নালাগে। আমাক যদি লাগে আমাক এটা কৰ্মসংস্থাপনৰ পথ এটা উলিয়াই দিব লাগে, এনেকুৱা এটা ছ'চাইটি দিব লাগে য'ত প্ৰতিটো সমষ্টিৰ আজি দৰ্জীসকলে তাত নিজৰ পৰিয়ালটোক ধুনীয়াকৈ চলাই নিব পৰা এটা ব্যৱস্থা কৰি দিব লাগে। যিবিলাক কাৰাপশ্যন হৈ আছে এইবিলাক বন্ধ কৰিব লাগে। কাৰণ 600 টকাত আজি দুযোৰ কাপোৰ দি আছে চৰকাৰৰ ফালৰ পৰা, এই কাপোৰযোৰ যিসকল ব্যক্তিয়ে আজিৰ দিনত পাৰ্চেণ্টেজৰ ওপৰত কথা কয় তেওঁলোকে সেই কাপোৰযোৰ লাৰি চাইছেনে কেতিয়াবা? তেওঁলোকে সেই কাপোৰযোৰ হাত দি দেখিছেনে যে এই কাপোৰযোৰ পিন্ধাৰ যোগ্যতা আছেনে নাই? গতিকে মই তেওঁলোকক ক'ব খোজোঁ, ৰিকুৱেষ্ট কৰি ক'ব খোজোঁ যে আপোনালোকে সেই কাপোৰখিনি চাওক আৰু আমাক বচাওক। কাৰণ আমি দৰ্জী, আমাৰ কৰ্ম, আমি নিজে কাম জানো। যেতিয়া আমাক কামখিনি দিয়ক, আমি যথাক্ৰমে তেওঁলোকৰ সময়ত কামখিনি দিম আৰু বিশেষভাৱে আমি যিমান পাৰোঁ সুন্দৰকৈ কামখিনি কৰি দিয়াৰ আমি আপোনালোকৰ যোগেদি প্ৰতিশ্ৰুতি দিছোঁ। যদি চৰকাৰে আমাক এই সুবিধাখিনি কৰি দিয়ে, আমি খুব সুন্দৰভাৱে আমি প্ৰতিটো স্কুলত গৈ প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ মেজাৰমেণ্ট আনি পেলাই আমি জোখত কাপোৰখিনি যেতিয়া বনাম বা কাপোৰটো যেতিয়া ভাল দিম, 2 পইচা যিটো কাৰাপশ্যন হৈ আছিলে, 2 নম্বৰী মানুহখিনি খাই আছিলে, সেই পইচাখিনি আমাৰ দৰ্জী ভাইসকলে পাব। আজি য'ত এটা চাৰ্ট চিলালে 50 টকা আছিলে, তাত হয়তো আমি 20 টকা 30 টকাকৈ বঢ়াই দিব পাৰিম। তেওঁলোকৰ এই কৰ্মৰ দ্বাৰাই তেওঁলোকৰ ঘৰ পৰিয়ালটো সুন্দৰভাৱে চলিব। আজিৰ BTC চৰকাৰ বুলি আমি হাগ্ৰামা ছাৰকো দাবী কৰি আহিছোঁ আৰু দাবী কৰি যাম। যদি আগন্তুক দিনত তেখেতসকলৰ চৰকাৰ আহে, আমি এই বিষয়বিলাক তেওঁলোকৰ লগত আলোচনা কৰি আমাৰ যি কৰ্মসংস্থাপন আছে বৰ্তমান আমাক সেই ব্যৱস্থা কৰি দিব লাগে। আৰু উঠি অহা যিবিলাক যুৱক যুৱতী আছে তেখেতসকলে আজি চাকৰিৰ কাৰণে হাবুধৰি খাইছে, চাকৰিৰ সুবিধা কৰি দিব পৰা নাই, কিন্তু আমাৰ এই ছ'চাইটিৰ মাধ্যমেদি তেখেতসকলক ভাল এটা কৰ্মসংস্থাপন দিয়াৰ এটা ভাল পথ আছে। নিশ্চয়কৈ আজি আমাৰ শিক্ষা যিবিলাক কৰি ঘৰত বেকাৰ হৈ বহি আছে ল'ৰা ছোৱালী, তেখেতসকলেও ইয়াৰ মাধ্যমত আহি পেলাই কাম এটা শিকাৰ ধুনীয়া এটা সুযোগ পাব। গতিকে মই আজি BTCৰ সভাপতি হিচাপে মই সকলো আমাৰ চিলাই কৰ্মী ভাইসকলক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যিমান সোনকালে পাৰে আমাৰ সংগঠনক আহক। আমাৰ সংগঠনখন কেনেকৈ আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ দিহা পৰামৰ্শ আপোনালোকে দিয়ক, আপোনালোকে সহায় সহযোগ কৰক, যাৰ দ্বাৰাই আমি সংগঠনখন সুন্দৰভাৱে চলাই নিব পাৰোঁ। ভৱিষ্যতে আপোনালোকৰ হৈ আজি আমাৰ চিলাই কৰ্মীসকলৰ উজ্জ্বল কামনা কেনেকৈ ধৰণৰ কৰিব পাৰোঁ, এজন চিলাই কৰ্মীক আন এজন চিলাই কৰ্মীয়ে কি ধৰণে সহায় কৰিব পাৰে, এইবিলাক বিষয় লৈ আলোচনা কৰি আমি সমাধান বিচাৰিব লাগিব। আমাক সমাধান লাগিব, আমি সমাধান বিচাৰোঁ। আমাৰ যি অভাৱ, আমাৰ যি অভিযোগ, এই অভিযোগ যদি তেওঁলোকে নুশুনে, আগন্তুক দিনত হয়তো আমি আন্দোলনমুখী কিবা আছে যদি চিন্তা চৰ্চা কৰিব লাগিব। গতিকে আজি আপোনালোকৰ যোগেদি মই এইখিনি কথা ক'ব পাই খুব আনন্দিত হৈছোঁ আৰু বিশেষকৈ গোটেই BTCৰ আমাৰ চিলাই কৰ্মীসকললৈ আৰু এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। আপোনালোকে দলে বলে আহি আমাৰ লগত সবল এটা শক্তি দেখুৱাওক, যি শক্তিৰ দ্বাৰাই আমাৰ সমস্যা সমাধান হ'ব। আমি আমাৰ সমস্যাবোৰ ক'বৰ কাৰণে আমি ভাল এটা সুযোগ পাম বা আমি য'ত সুযোগ পাম ত'তেই আমি এই ব্যৱহাৰ কৰি যাম। কথা হৈছে আমাৰ সমস্যা নালাগে, আমাক সমাধান লাগে। যাৰ কাৰণে চৰকাৰক বিনম্ৰভাৱে আমি অনুৰোধ কৰিছোঁ, আমাৰ BTC টেইলৰিং এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি এটা দাবী কৰি আহিছোঁ, আমাৰ দাবীসমূহ যাতে তেওঁলোকে গুৰুত্ব দিয়ে আৰু ভৱিষ্যতে আমাক লৈ তেওঁলোকে ভাল এটা চিন্তা চৰ্চা কৰে, তাৰেই কামনা কৰি আজি মই এই মোৰ চমু মন্তব্যৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ, নমস্কাৰ। লগতে এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, আমাৰ